কেমেৰা সাংবাদিক অবিহনে উজনিৰ বানাক্ৰান্তৰ কাষত RCBৰ মালকিন অনন্যা বিৰলা। দেশৰ অন্যতম ধনাঢ্য ব্যক্তি কুমাৰ মংগেৰাম বিৰলাৰ কন্যাৰ মহানুভৱতাই জিনিছে অসমবাসীৰ মন। প্ৰচাৰৰ জনপ্ৰিয়তাৰ ধুমুহাৰ মাজত জীয়াই থকা এই আধুনিক যুগত একাংশ মানুহে আজিও মনে মনে মানৱতাৰ সেৱা কৰি যাব পাৰে, তাৰে এক অনন্য উদাহৰণ দাঙি ধৰিলে অনন্যা বিৰলাই। দেশৰ আগশাৰীৰ উদ্যোগপতি তথা আদিত্য বিৰলা গ্ৰুপৰ অধ্যক্ষ কুমাৰ মংগেৰাম বিৰলাৰ কন্যা তথা IPLৰ জনপ্ৰিয় ফ্ৰেঞ্চাইজি ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ অন্যতম মালকিন অনন্যা এতিয়া উজনি অসমৰ বানাক্ৰান্তৰ কাষত। কোনো ধৰণৰ প্ৰচাৰ অবিহনে অতি নীৰৱে অনন্যা বিৰলা এতিয়া ব্যস্ত অসমৰ বানপীড়িত ৰাইজৰ সেৱাত। নিজৰ এটা বিশেষ সজাতি দলক লগত লৈ তেওঁ উজনি অসমৰ শিৱসাগৰ, যোৰহাট আৰু চৰাইদেউত বানবিধ্বস্ত বিভিন্ন প্ৰান্তত উপস্থিত হৈছে। সাধাৰণতে কোনো চেলিব্ৰিটিয়ে সহায় কৰিবলৈ গ'লে চৌপাশে সাংবাদিক আৰু কেমেৰাৰ ভিৰ লাগে, কিন্তু অনন্যাৰ এই যাত্ৰাত নাই কোনো সাংবাদিক, নাই কোনো কেমেৰা। বানত সৰ্বস্ব হেৰুওৱা লোকসকলৰ মাজত তেওঁ নিজৰ সাধ্য অনুসৰি প্ৰয়োজনীয় খাদ্য সামগ্ৰীৰ লগতে বিভিন্ন ধৰণৰ জৰুৰীকালীন ঔষধ পাতি বিতৰণ কৰিছে। কোনো ধৰণৰ দেখুৱাব বা ছ'চিয়েল মিডিয়াৰ লাইক কমেণ্টৰ আশা নকৰি কেৱল দুৰ্দশাগ্ৰস্ত মানুহখিনিৰ চকুৰ পানী বচিবলৈ তেওঁ এই পদক্ষেপ গ্ৰহণ কৰিছে। দেশৰ অন্যতম আটাইতকৈ ধনী পৰিয়ালৰ সন্ধান হোৱাৰ পিছতো অনন্যা বিৰলাৰ এই সৰল মন আৰু মানৱীয়তা এতিয়া প্ৰতিগৰাকী অসমীয়াৰ হৃদয় স্পৰ্শ কৰিছে। ধনেৰে নহয়, আচলতে মনৰ উদাৰতাহে যে মানুহৰ মহান হ'ব পাৰে তাকে প্ৰমাণ কৰিলে তেওঁ। আপোনাক অসমবাসীৰ তৰফৰ পৰা একাজলি শ্ৰদ্ধা আৰু ধন্যবাদ। নিউজ ডেস্ক ৰিপৰ্ট, ভইচ 24 ডবকা।